আজি মই বনাম কুচিয়া মাছ আৰু মাগুৰ মাছ দুটা একেলগে লগ কৰি বাছি চাফা চাফা কৰি ল'লোঁ বাৰু। আৰু এতিয়া মই কেৰাহীখন পাতি তেল পিঁয়াজ আদা নহৰু জলকীয়া গোটেই মা মছলা দি মই অকণমান ফ্ৰাই কৰি ল'লোঁ। লগত মই বিলাহীও অলপ দি দিছোঁ আৰু ইয়াতে মছলাখিনিও দি দিছোঁ, অকণমান ফ্ৰাই কৰি লৈছোঁ আৰু এইখিনি মই মিক্সাৰ কৰি ল'ম। আৰু এইফালে মাছখিনি হালধি নিমখ গোটেইখিনি সানি ল'লোঁ আৰু মই ইয়াতখিনি মই ফ্ৰাই কৰিম। এনেকৈ মানে মাছটো মই এইটো ফ্ৰাই কৰি ল'ম। তেল দিলোঁ এতিয়া আকৌ মই এই মিক্সাৰত এইখিনি মই মিক্সিত এইখিনি দি মই মিক্সাৰ কৰি ল'ম। এনেকৈ মই গ্ৰেভিটোৰে বনাম, বিশেষ আৰু আলু বা বেলেগ একো দিয়া নাযায়। এতিয়া মাছখিনি মই বহাই দিলোঁ আৰু এই মাছখিনি লাৰি চাৰি মই এয়া হৈ গ'ল, মাছখিনি ফ্ৰাই হৈ গ'ল। এতিয়া মই থৈ দিলোঁ মাছখিনি। এতিয়া মই কেৰাহীখনত অকণমান তেল দিলোঁ, বাকী মা মছলাটো চব দি দিছোঁ ইয়াতে। এইখিনি মই অকণমান লাৰি চাৰি দিলোঁ আৰু ইফালে গৰম পানী থৈ দিছিলোঁ, গৰম পানীখিনি দি দিলোঁ। ইয়াতে অকণমান হালধি দিলোঁ আৰু নিমখ আৰু অকণমান জালুকৰ গুড়ি দিলোঁ আৰু বাকী মছলা মই আগতেই দিছোঁ। এয়া মোৰ হৈ গ'ল, মাছৰ আঞ্জা হৈ গ'ল। কেনেকুৱা পালে বাৰু মোৰ ভিডিঅ'টো চাই? নিশ্চয় ভাল পালে। আৰু মোৰ ভিডিঅ'টো চালে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আকৌ। তেতিয়াহে মোৰ উৎসাহ পাম মই আকৌ নতুন ভিডিঅ' বনাবলৈ। আজি ৰাখিছোঁ বাৰু, বাই বাই।